ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি কম সময়তে আৰু সহজতে বনাব পৰা ছুপাৰ হেল্ডি আৰু ছুপাৰ ইজি মাছৰ ৰেচিপি। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু যিসকলে খাইছে এনেকৈ মোক কমেণ্ট কৰি জনাব আৰু নোখোৱাসকলেও এবাৰ চেষ্টা কৰিব। হেল্ডি বুলি এইটো কাৰণে কৈছোঁ কাৰণ ইয়াত মই আমলখি ব্যৱহাৰ কৰিম আৰু আমলখি কিমান হেল্ডি বা আমলখিৰ কি গুণ আছে সেইটো মই নক'লেও আপোনালোকে নিশ্চয় জানে। প্ৰথমতে আমি আলু আৰু আমলখিখিনি এনেকৈ একেলগে সিজাই লৈছোঁ। আমলখি আৰু আলু একেলগে দিয়াৰ কাৰণে আলুৰ ৰংটো অলপ বেলেগ যেন দেখিছে, তথাপিতো কোনো কথা নাই বাৰু। আৰু লগত মই লৈছোঁ এইখিনি মাছ মোৰ কালি অনা আছিলে, ফ্ৰাই কৰা আছিলে, আৰু অকণমান ধনিয়া। প্ৰথমতে আলুখিনি এনেকৈ চামুচ এখনেৰে ভাঙি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে টুকুৰা টুকুৰকৈ কাটিও দিব পাৰে, কিন্তু মোৰ এনেকুৱাই ভাল লাগে। আৰু তাৰপিছত আমলখিকেইটাও গুটি গুচাই অকণমান হাতেৰে পিটিকা কৰি ল'ম। কেৰাহী গৰম হোৱাৰ পিছত ইয়াত দিলোঁ সৰিয়হৰ তেল। আপোনালোকে যিখিনি তেলত মাছখিনি ফ্ৰাই কৰিব সেইখিনি তেলেই ব্যৱহাৰ কৰিব পাৰে। তেল গৰম হোৱাৰ পিছত ইয়াত দিছোঁ আধা চামুচ পাঁচফোৰণ। পাঁচফোৰণত ক'লা জিৰা থাকেই, কিন্তু মই আৰু আধা চামুচ ক'লা জিৰা ইয়াত এড কৰিছোঁ আৰু লগত দিছোঁ এটা শুকান জলকীয়া। এতিয়া মই ইয়াত এড কৰিছোঁ পিটিকা কৰি ৰখা আলুখিনি, আৰু এইখিনি অকণমান ভাজি লৈ ইয়াত আমলখিখিনি এড কৰিম। আমলখি মই আপোনালোকক 3টা দেখাইছিলোঁ, কিন্তু ইয়াত মই 2টাহে এড কৰিম এতিয়া, কাৰণ মই মাত্ৰ 2 পিচ মাছ বনাবলৈ গৈ আছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি লৈ ল'ব জোখটো, কাৰণ আমলখি বহুত বেছি হ'লেও ভাল নালাগে ইয়াত, গতিকে জোখমতে ল'ব। এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি, আৰু তাৰপিছত গোটেইখিনি ভালদৰে মিহলাই ল'ম। তাৰপিছত ইয়াত এড কৰিম প্ৰয়োজন অনুসৰি পানী, আৰু পানীখিনি অকণমান উতলিবলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াত মই মাছ 2 পিচ এড কৰি দিছোঁ। মাছ দিয়াৰ পিছত এইখিনি ঢাকোন দি 10 মিনিটমান উতলিবলৈ দিম, আৰু 10 মিনিটমান উতলাৰ পিছত গেছ বন্ধ কৰি ইয়াত দিছোঁ মই কেঁচা ধনিয়া। আৰু এয়া আমাৰ আমলখিৰ সৈতে মাছৰ আঞ্জা তৈয়াৰ হৈ গৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। লাভ ইউ অল, টেক কেয়াৰ।